ৰং টিভিত সম্প্ৰচাৰিত হৈ থকা অসমৰ এখন জনপ্ৰিয় ধাৰাবাহিক ফুট গধূলি আৰু এই ফুট গধূলি ধাৰাবাহিকখনত ৰেণুৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকীৰ প্ৰকৃত পৰিচয় আপোনালোকে জানিব বিচাৰে নেকি? যদি আপোনালোকে তেখেতৰ প্ৰকৃত পৰিচয় জানিব বিচাৰে তেতিয়াহ'লে আমাৰ এই ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। ৰেণুৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকীৰ প্ৰকৃত নাম হৈছে মিতু কাশ্যপ আৰু তেখেতৰ ঘৰ হৈছে নলবাৰী। তেখেতৰ জন্ম হৈছিল 9 ছেপ্টেম্বৰ তাৰিখে। যদিও তেখেতৰ ঘৰ নলবাৰীত কিন্তু তেখেতে বৰ্তমান কৰ্মসূত্ৰে গুৱাহাটীত থাকে। আৰু তেখেত বৰ্তমান বিবাহিতা। তেখেতৰ স্বামীৰ নাম হৈছে বিতুপন শইকীয়া, যিগৰাকী এগৰাকী অভিনেতা হয়। তেখেতৰ পিতৃৰ নাম হ'ল বনমালী বৰ্মন আৰু তেখেতৰ মাতৃৰ নাম হ'ল মীনাক্ষী বৰ্মন। এইবাৰ আমি জানো আহক তেখেতৰ শিক্ষাৰ বিষয়ে। তেখেতে ডিগ্ৰী MNC কলেজৰ পৰা নলবাৰী MNC কলেজৰ পৰা তেখেতে ডিগ্ৰী গ্ৰেজুৱেশ্যন কমপ্লিট কৰে। তাৰপিছত তেখেতে ধাৰাবাহিকত খোজ দিয়ে। ধাৰাবাহিকত তেখেতে বহুকেইখন এনেকুৱা জনপ্ৰিয় ধাৰাবাহিক কৰে। এপাহি সুখ এপাহি দুখ নামৰ এখন জনপ্ৰিয় ধাৰাবাহিক তেখেতে কৰে। আকাশৰ ঠিকনা বিচাৰি, স্নেহবন্ধন, কাচিয়ালি ৰ'দ এনেকুৱা বহুকেইখন জনপ্ৰিয় ধাৰাবাহিকত ৰেণুৱে অভিনয় কৰিছে, মানে মিতু কাশ্যপে অভিনয় কৰিছে। আৰু বৰ্তমান তেখেতে ফুট গধূলি ধাৰাবাহিকখনত ৰেণুৰ চৰিত্ৰত অভিনয় কৰি আছে। আপোনালোকে বাৰু ৰেণুৰ চৰিত্ৰ চাই কেনেকুৱা পাইছে কমেণ্টত জনাবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনালোকে ৰেণুৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকীৰ অভিনয় চাই ভাল পাইছে তেতিয়াহ'লে এই ভিডিঅ'টো আকৌ লাইক কৰিবলৈ একেবাৰে নাপাহৰে আৰু আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাৰণ এনেকুৱা ধৰণৰ অভিনেতা অভিনেত্ৰীসকলৰ বায়'গ্ৰাফী ভিডিঅ' আপোনালোকে এইটো চেনেলত পাই থাকিব। ধন্যবাদ।